কি খবৰ আশা কৰো সকলো ভালে আছে আৰু মোৰ ইউটিউব চেনেললৈ আপোনালোকক সকলোকে স্বাগতম জনাইছো আজি আমি ঘৰবোৰ সকলোবোৰ সাফা কৰিলো যিহেতু বহাগ বিহু ওচৰ চাপি আহিছে সেইকাৰণে আমি কাপোৰ চাপোৰবোৰ ধুলো আৰু এতিয়া কামবোৰ কৰি আজৰি হৈ অকমান বহি আছো ইয়াতে আৰু হেফালে বাৰ্ণিকাও কান্দি আছিলে এতিয়া অকমান ভাল পাইছেগে নাকান্দে ন কান্দিব নেপায় আৰু তাইৰ মায়ে এতিয়া ৰুটি বনাইছে গাখীৰৰ লগত দিবলৈ আৰু ৰাতিপুৱা ভাত খালে হিয়তে তথাপিও এতিয়া দুপৰীয়া খাবলৈ কাৰণে বনাই দি আছে আৰু হেপালে নুনু কি কৰিছা তুমি এনেকৈ আৰু হেপালে বাৰ্ণিকা বেবী আৰু হেপালে মিস্ত্ৰী কামো কৰি আছে ঘৰত আৰু বিহু যিহেতু ওচৰ চাপি আহিলে আৰু হেফালে বজাৰো কৰিব আছিলে আমি কাপোৰ চাপোৰ ন আৰু কাপোৰ কিনিবলৈ যাম বুলি ভাবিছিলো আৰু নুনুৰ পাপাই নাই নুনুৰ পাপাই গুৱাহাটী গ'ল কেতিয়া আহিব জানো বিহুত আহিব কৈছে বিহুতে আহিব নেকি নাজানো কিন্তু তাৰ আগতে আমি কাপোৰ চাপোৰ কিনিম বুলি ভাবিছিলো ন কিন্তু ৰখি আছো আৰু পাপালে মায়ে স্কুটি চলাব নাজানে সেইকাৰণে স্কুটিটো চলাব জানো কিন্তু মই তাইৰ পাপাই মোক চলাব নিদিয়ে বজাৰত ভিৰবাৰ হয় সেইকাৰণে অকমান ভয় লাগে সেইকাৰণে মই নচলাও আমি ৰুটি খাবলৈ গৈ আছো নমানিকা এতিয়া খাই ল'ম বুলি কয় এইফালে ৰুটি বনোৱা হৈ গ'ল এতিয়া গাখীৰ গৰম কৰি আছে সেইফালে এতিয়া বাৰ্ণিকা এই মাম খাব ন বাৰ্ণিকা সেইফালে পাপাও ৰুটিৰ লগত গাখীৰ খাই আছে আৰু এই দুজনীটো খাইছে ৰুটি গাখীৰ আৰু ককাকৰ ভাগৰ পৰা অকমান ঢালি দিছে এইফালে বেবী ইয়াম্মি ফালে ৰুটি খাইছে আৰু সেইকেইটা এইফালে বনিও খাই আছে নুনু খাই আছে ন নুনু খাই লৈছে আৰু এইফালে আমাৰ মিস্ত্ৰীবোৰ কাম কৰি আছে এই ৱালখন বনাই আছে সেইফালে ইয়াত চেন গ্ৰেভাৰ ঢালিছে সেইফালে ৱালবোৰ এনেকৈ বনাই আছে এইখিনিলৈকে পালে ফালে নংকুৱে খেলি আছে কত বালিৰ ওপৰত উঠিছ আৰু এইফালে মিস্ত্ৰীবোৰ কাম কৰি আছে তো গাইস ৰুটিটো খুৱাই মেলি এতিয়া অকমান জিৰাম বুলি ভাবিছো কাৰণ ৰাতিপুৱাৰ পৰা কাম কৰি মেলি অকমান ভাগৰো লাগিছে সেইকাৰণে জিৰাম বুলি ভাবিছো আৰু হেফালে নুনুৱে বিছনাত পৰিয়ে গ'ল তাইকো অকমান হুৱাম আৰু ভিডিঅ'টো হেকলৈকে চাব আৰু জিৰাই মেলি আপোনালোকক লগ পাই আছো দেই গাইস আপোনালোকক মই এটা বস্তু দেখাম হেফালে চাওক কপৌ ফুল অকল এটাই ফুলি আছে চাওকচোন লোকৰ ইমান টুফা টুফাকে ফুলি থাকে আমাৰ অকল এটাই ফুলি আছে চাওক কি মৰম লগা এফালে আৰু গাইস মই এতিয়া অকমান জিৰাই মেলি উঠিলো আৰু উঠি মেলি এতিয়া কাপোৰবোৰ সামৰি লওঁগে আৰু ভালদৰে কাপোৰবোৰ শুকুৱাই নাই চাগে বতৰটো এতিয়া ডাৱৰীয়া হৈ গৈছেগে সেইকাৰণে কাপোৰবোৰ সামৰি লওঁ এতিয়া গাইস কাপোৰবোৰ সোমাই লৈছোগে আৰু সেইফালে কাপোৰৰ ওপৰত এনেকৈ আমৰলি পৰুৱাবোৰ সেইফালে এনেকৈ থাকে বহুত ভালদৰে চাই চিতি আনিবলগীয়া হয় কাৰণ ল'ৰা ছোৱালীবোৰৰ কাপোৰবোৰত যদি লাগি যায় তেতিয়া কামুৰিলেতো আৰুৱে বেছি কান্দিব সিহঁতে সেইকাৰণে সেইফালে নুনু পৰুৱা থাকিব পাৰে দেই চাই পিনি সোমাবিগে আৰু সেইফালে কিছুমান কাপোৰ শুকোৱা নাই ৰ'দটো ভালকে দিয়া নাই আজি
আকৌ এতিয়া ডাৱৰীয়া হৈ গৈছেগৈ বতৰটো। এতিয়া কাপোৰবোৰ সোমাই লৈ মেলি জাপি লওঁগৈ। এইফালে কাপোৰবোৰ হৈ গ'ল নেকি? আৰু এতিয়া তোমাৰ কাপোৰকেইটাও অফ কৰিছোঁ আৰু দে। চ' গাইজ কাপোৰবোৰ এনেকৈ জাপি ল'লোঁ। জাপি লৈ মেলি এতিয়া নিজৰ নিজৰ ৰুমত সোমাই দিমগৈ। কাৰ কাৰ ভাগৰ আছে, সেইফালে মামীৰ ভাগৰ আৰু সেইফালে মোৰ আৰু নুনুৰ আৰু তাইৰ পাপাৰ আৰু বাৰ্ণিকাহঁতৰটো জাপি দিয়া নাই, এতিয়া জাপি দিম। আৰু এইফালে মই জাপি মেলি ৰুমত থৈ ল'মগৈ। সেইফালে জাপি ল'লোঁ। তো গাইজ কাপোৰবোৰ জাপা হৈ গ'ল আৰু সকলোবোৰ টিক টাক কৰিলোঁ আৰু ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিব বিচাৰিছোঁ। আৰু যদি আপোনালোকে মোৰ ভিডিঅ'টো ভাল লাগে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব এটা কৰি দিব আৰু ইমানেই। বাই বাই।